হাই এভৰিৱান, কি খবৰ? এয়া আছোঁ মই ফেঞ্চি বজাৰত। আপোনালোকে দেখি গমেই পাইছে, লক্ষী কেবিনৰ জাষ্ট অপজিটত দেখিছে এই পুৰণা নিচিনা বিল্ডিংটো। আৰু ইয়াতে আছে ব্ৰহ্মপুত্ৰ কেবিন। বহুত দিনৰ পৰা এই হোটেলখনৰ কথা শুনি আছিলোঁ আৰু মাজতে এদিন সুবিধা মিলাত মই আৰু মোৰ হাজবেণ্ড গৈছিলোঁ। আৰু অলৰেডি ইনষ্টা আৰু ফেচবুকত আপোনালোকে ৰিলটো চাইছেই, কিন্তু আজি ভাবিলোঁ অকণমান তাৰে এটা মিনি ভ্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুতে সুধি আছিলে কেনেকুৱা খানাবোৰ, কি কথা, দাম কিমান। গতিকে ব'লক মই আপোনালোকক দেখুৱাই দিম ধুনীয়াকৈ। এয়া ব্ৰহ্মপুত্ৰ কেবিন। আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি যাব। বিল্ডিংটোৰ মানে অকণ বেক চাইডেদি আছে এণ্ট্ৰিটো। আৰু সোমাই দেখিছে এয়া ইমান মানুহ। যিসকল ইয়াৰে ৰেগুলাৰ কাষ্টমাৰ তেওঁলোকে প্ৰায় ইয়াতে খোৱাটো প্ৰিফাৰ কৰে, বা যিসকলে নাজানে তেওঁলোকেতো কেনেকৈ আহিব, হয়নে? গতিকে আজি তেওঁলোকৰ বাবে এই ভিডিঅ'টো। ময়ো বহুতৰ মুখত শুনি থকা বাবেই গ'লোঁ। আৰু দেখিছে পৰিৱেশটো বৰ ধুনীয়াকৈ তেওঁলোকে ৰাখিছে, একদম আহল বহল আৰু পোহৰ আছে। মানে এনেকুৱা মানে অ'পেন ৰেষ্টুৰেণ্ট টাইপ জেগাবোৰ মোৰ বহুত বেছি ভাল লাগে। আৰু আজিকালি বিশেষকৈ কিয় জানো ভাতৰ থালখনহে মানে দুপৰীয়া খাবলৈ মন যায়। ভাত নাপালে মোৰ ভাল নালাগে। গতিকে বেলেগ বস্তু খোৱাতকৈ ভাতে খাওঁ বুলি সেইদিনাও সোমাইছিলোঁ। আৰু পৰিৱেশটো সঁচাকৈ ভাল লাগিছে। ফেঞ্চি বজাৰতে যে এনেকুৱা এখন ইমান ডাঙৰ ৰেষ্টুৰেণ্ট আছে আপোনালোকে বাৰু জানিছিলেনে? কমেণ্টত গম পাইছোঁ কি বহুতে গৈছে, কিন্তু বহুতে গমেই নাপায়। আৰু এয়া চাওক, তেওঁলোকে ভাত সজাই আছে আৰু তাৰ লগতে এনেকৈ তেওঁলোকৰ যিটো নন ভেজ প্লেটাৰ, বিশেষকৈ মাছ, প্ৰন, এই গোটেইখিনি বস্তু তেওঁলোকে এনেকৈ সজাই থৈছে। বিভিন্ন ধৰণৰ মাছৰ ৰেচিপি আপোনালোকে ইয়াত টেষ্ট কৰিব পাৰিব। লগতে প্ৰন আৰু মাটন গোটেইখিনিয়ে পাব। আৰু আমিনো কি খালোঁ ব'লকচোন আপোনালোককো দেখাই দিওঁ। ফাৰ্ষ্টতে পৰিৱেশটোৱে দেখাই দিলোঁ, তাৰপিছত ধুনীয়াকৈ বহি ল'লোঁ। খানা আহি আছে। বেলেগৰ অৰ্ডাৰবোৰ আহি থকা দেখি মানে ভোকটো বেছিকৈয়ে লাগিছিলে, কিন্তু ফাইনেলি আমাৰো আহি গ'ল। হয়তো আপোনালোকে অকণমান ৰ'ব লগা হ'ব পাৰে, কাৰণ মানুহ বহুত যে। আৰু এয়া চাওক, মোৰ ফেভৰেট হ'ল ভেজ থালিখন। আৰু ভেজ থালিখনতো বহুত বস্তু থাকেই, তাৰ লগতে আহি গ'ল নন ভেজ প্লেটাৰখন। চিতল আছে, হাড়ি আছে, বৰালি আছে, পাভ মাছ আছে, ইলিচ আছে, মিছা মাছৰ মলাইকাৰী আছে, মিছা মাছৰ মছলা আছে, আৰি মাছৰ কোফটা আছে, লোকেল চিকেন আছে, টেঙৰা মাছ আছে। ইমান গুড অপশ্যন চাওক। ইমান অপশ্যন। আৰু এখন কলপাত হয় দেই। চ' এয়া মোৰ থালি চাওক, এখন ভেজ থালি। আৰু ভেজ থালিতে এতিয়া এয়া বেঙেনা ফ্ৰাই, তাৰপিছত পাপৰ, এয়া চব্জি, ডাল, আলু পিটিকা, এইটো এটা চাটনি, এইটো এটা চাটনি, এইটো চুৰি আলু ভাজি বুলি কয়, এইটো আলু মচমচীয়া ভাজি, ইফালে আৰি মাছৰ এইটো কোফটা, আৰু এইটো মোৰ প্ৰন মালাই কাৰী। এতিয়া আমি এইখিনি বস্তু এইকেইটা মই অৰ্ডাৰ কৰিছোঁ, আৰু মাটন এটা অৰ্ডাৰ কৰিছোঁ। এইখন আমি দুজনে আহিছোঁ আজি। চ' আজি ইয়াতে আমাৰ লাঞ্চটো হ'ব, আৰু একদম অনেষ্ট ৰিভিউ দিম আপোনালোকক কেনেকুৱা হয়। আমি কি অৰ্ডাৰ কৰিছোঁ এয়া দেখিছেই নহয়, প্ৰন মালাই কাৰী, আৰি মাছৰ কোফটা কাৰী আৰু মাটন। আৰু লগত ভেজ থালিখনততো গোটেই বস্তুবিলাক আছেই, 2বিধ দালি, মুড়িঘণ্ট, চুৰি আলু ভাজিটো ইমান টেষ্টি আছিলে, মই খুজি খালোঁ কেইবাবাৰো। আৰু বাকী বস্তুবোৰ ৰিফিল হৈ থাকে, আপোনালোকে জানেই, খুজিলে দিবই। আৰু মাটনটো বহুত বেছি টেষ্টি আছিলে। আপোনালোকে যদি প্লেন কৰি আছে নিজৰ ফেমিলিৰ লগত অকণমান দুপৰীয়া গৈ এসাঁজ ভালকৈ খাওঁ বুলি, তালৈ যাব পাৰে। আৰু পাৰ্কিং আপোনালোকে পাব, যদি গাড়ী লৈ যায় সেই ফুল গলিটোত থ'ব লাগিব, আৰু ফুলৰ গলিটোত, নহ'লে ইফালে সিফালে। আৰু বাছে চাছে গ'লেতো আৰু কথাই নাই, তাত ডাইৰেক্ট নামিব আৰু ভাত সাজ খাই গুচি আহিব পাৰিব। আৰু মই কিন্তু এটা বস্তুৰ সোৱাদ লৈ ইমান ধুনীয়াকৈ খালোঁ। ইভেন মানে তেওঁলোকে সৰু বস্তুবিলাকতো বহুত গুৰুত্ব দিছে এতিয়া ইয়াত চাওক, ইমান ধুনীয়াকৈ তেওঁলোকে বেঙেনা ফ্ৰাইটো বনাইছে, পূৰা কালজিৰা দি, লগতে আলু ভাজিটোত একদম আলু ভাজি নহয় চৰি, এই যিটো আলু পিটিকা, একদম নেমু চেমু চেপি দিছে, জ্বলাটো একদম প্ৰপাৰ দিছে, মানে জ্বলাখিনি ভাল লাগিছে। আৰু এনেকৈ যে সুধি ভাত দিবলৈ আহে, মই ইমান ভাল পাওঁ। ভাত দালি চব আহি ৰিফিল কৰি থাকিব, আপোনালোকে একদম টেষ্টিকৈ খাব পাৰিব। ঐ কেনেকুৱা পাইছা খাই? বিৰাট ধুনীয়া, বহুত টেষ্টি হৈছে। চোৱা এইফালে ভাল লাগিছে ন? অলপ আছামিজ আৰু বেংগলী টেষ্ট এটা আছে ন? মালাই প্ৰন কাৰীটো তোমাৰ কেনেকুৱা লাগিলে? তুমিতো এনেই বেলেগতো খাইছা। অথেণ্টিক। আৰু এইটো আৰি মাছৰ কোফটাটো, এইটো মই আগতে খাই পোৱা নাছিলোঁ, বহুত ভাল লাগিছে।
আৰু লাষ্টত খালোঁ দৈ গতিকে আপোনালোকে গম পাইছে ফেঞ্চি বজাৰ লক্ষী কেবিনৰ অপজিটৰ বিল্ডিংটোত আছে ব্ৰহ্মপুত্ৰ কেবিন যাব আৰু খাই কেনেকুৱা পালে মোক জনাব হা আজিলৈ আহিছোঁ বাই বাই